ভূমিকা স্পেচ এটা ইনষ্টিটিউট আৰু লগতে BTR গভৰ্ণমেণ্ট একেলগে আমি 10খন স্পেচ লেব আমাৰ স্কুলবোৰত খোলাৰ কাৰণে কাম আৰম্ভ হৈছিলে আৰু আজি এইটো আমাৰ ইছৰোৰ ডাইৰেক্টৰৰ নামত ডক্টৰ নীলেশ দেশাই স্পেচ লেব বৰমা গাৰ্লছ হাই স্কুলত তেখেতৰ দ্বাৰাই মুকলি কৰা হৈছে। আজিৰ দিনত আমি সকলো আনন্দিত হৈছোঁ যে BTR অঞ্চলৰ শিক্ষা আগুৱাই নিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীক বিজ্ঞান টেকনলজি আৰু বিভিন্ন এডুকেশ্যনবিলাক আজি প্ৰদান কৰাৰ কাৰণে বিভিন্ন প্ৰয়াস কৰা হৈছে। ইয়াৰে এটা ডাঙৰ পদক্ষেপ হিচাপে আজি ইছৰোৰ ডাইৰেক্টৰজন বৰমালৈ আহিছে আৰু এই স্পেচ লেবটো মুকলি কৰিছে আৰু তেখেতৰ লগত কথা হৈছে যে আমাৰ বড়োলেণ্ড অঞ্চলৰ ছাত্ৰ ছাত্ৰীও ছেটেলাইট নিৰ্মাণ কৰাৰ কাৰণে সুবিধা তেখেতে প্ৰদান কৰিব। গতিকে আমাৰ এটা বেটছ ছাত্ৰ ছাত্ৰী অলৰেডি 10জন ইছৰোলৈ গৈ আহিছে। নেক্সট আমাৰ টিচাৰ আৰু ষ্টুডেণ্টৰ আৰু বেটছ যাব আৰু লগতে যিসকল ষ্টুডেণ্ট আমাৰ বিচাৰে এই প্ৰজেক্টত এই মিছনত কাম কৰিবলৈ তেখেতসকলক আমি সিলেকশ্যন কৰিম আৰু ইছৰোৰ গাইডেন্সত তেখেতসকলক ছেটেলাইট বনোৱাৰ কাৰণে ট্ৰেইনিং দিয়াৰ ব্যৱস্থাটো আমি এই বছৰত আৰম্ভ কৰিম। আজিৰ সময়ত মই সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ যে বড়োলেণ্ড অঞ্চলৰ শিক্ষাটো লাহে লাহেকৈ ভাল হৈ আহিছে। এটা সময়ত আমাৰ ফাউণ্ডেশ্যন লেভেলত বহুত অসুবিধা আছিলে, কিন্তু এতিয়া ফাউণ্ডেশ্যন লেভেলত বহুত ভাল হৈছে আৰু এই বছৰ আমি কিছুমান আমাৰ পদক্ষেপ আছে যিটো 100খন স্কুলত 1 ষ্টুডেণ্ট 1 ফাইল আমি আৰম্ভ কৰিম ষ্টুডেণ্টৰ বিভিন্ন লেভেলটো ট্ৰেক আৰু ট্ৰেছ কৰাৰ কাৰণে। লগতে কিতাপৰ নাটনি হৈ আছিলে আগতে, এই বছৰ আমি কিতাপৰ নাটনি যিমানখিনি অসম চৰকাৰৰ পৰা আৰু আমাৰ প্ৰশাসনৰ পৰা আহে, যদি কিবা ষ্টুডেণ্টৰ কাৰণে কিতাপ কম থাকে আমাৰ কাউন্সিলৰ তৰফৰ পৰা আমি প্ৰিণ্ট কৰাৰ কাৰণে চিন্তা কৰিছোঁ যাতে কিতাপটো সময়মতে পায়। বাকী আমাৰ গাৰ্জেন মিট, SMC SMDC মিট আৰু সকলো উইংবিলাক এক্টিভ কৰাৰ কাৰণে BTR চৰকাৰৰ পৰা কিছুমান পদক্ষেপ আৰম্ভ হৈছে। মই আশা ৰাখিছোঁ আমি সকলো দিশত আগবাঢ়ি যাব পাৰিম। বৰমা গাৰ্লছ হাই স্কুলৰ ইয়াৰ হেডমাষ্টাৰ ডাঙৰীয়া আৰু ইয়াৰ ষ্টাফে এইখন বিদ্যালয়ত দিম যাতে এইখন বিদ্যালয়খন আৰু আগুৱাই যাব পাৰে। ভাল হৈছে, ফাউণ্ডেশ্যনটোও ভাল হৈছে। এইবাৰ গুণু উৎসৱত অলপ মানে আমাৰ কিছুমান ডিষ্ট্ৰিক্ট অলপ পিছত আছে, ইয়াৰে ৰিভিউ মিটিংবিলাক চলি আছে। আজিও বাক্সা ডিষ্ট্ৰিক্টৰ আমাৰ গুণু উৎসৱত কোনখন বিদ্যালয় ভাল হ'ল বেয়া হ'ল কি কাৰণত হ'ল ইয়াৰ এটা ৰিভিউ মিটিং অলপ পিছত আৰম্ভ হ'ব। গতিকে শিক্ষকসকলৰ ট্ৰেইনিং, যিবিলাক খালী পদবিলাক পূৰণ কৰা আৰু বিভিন্ন কাৰ্যসূচীবিলাক ইতিমধ্যে আমি হাতত লৈছোঁ আৰু সেই কাৰ্যসূচীখিনি 100% ৰূপায়ণ কৰিব পাৰিলে আমাৰ 5খন জিলাত শিক্ষাটো বহুত আগুৱাই যাব, সেইটো আমি ভাবিছোঁ। ড্ৰপ আউট ৰেটটো আছে আমাৰ এলিমেণ্টাৰীতকৈ ছেকেণ্ডাৰীত ষ্টুডেণ্ট ড্ৰপ আউট ৰেটটো বেছি আছে। তো সেইকাৰণে কেনেকৈ ড্ৰপ আউটটো আমি জিৰ' কৰিব পাৰোঁ বা মিনিমাইজ কৰিব পাৰোঁ, ইয়াৰ কাৰণে এই বছৰ আমি কিছুমান পদক্ষেপ ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু আমি কাম কৰিব ওলাইছোঁ। প্ৰচেছ চলি আছে। PGT আৰু GT গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ইণ্টাৰভিউ চলি আছে। এলিমেণ্টাৰী লেভেলৰ আমাৰ যিখিনি খালী পষ্ট আছে ইয়াৰ SIOৰ কাৰণে ৰখি আছোঁ। SIO পাছ হোৱাৰ SIOটো এপ্ৰুভ হোৱাৰ লগে লগে আমাৰ কিছুমান টেট পাছ কৰা টিচাৰসকল আছে তেখেতসকলক ৰেগুলাৰ কৰিব পাৰিম আৰু নতুনকৈ টেট পাছ কৰি যিসকল আছে তেখেতসকলক আমি অতি শীঘ্ৰে ৰিক্ৰুইট কৰিব পাৰিম।